হেল্ল' গাইজ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে ভাল। সকলোকে পোনপ্ৰথমে ৰাস পূৰ্ণিমাৰ শুভেচ্ছা জনালোঁ। আমি ওলাইছোঁ ৰাসৰ লাই খুটাৰ বাবে, গতিকে ব'লকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। যিহেতু অহাকালিলৈ লাই খুটা স্থাপন কৰা হ'ব, গতিকে সকলোৱে কামে কাজে লাগি গৈছে। হেল্ল' গাইজ, বৰ্তমান ৰেডি হৈ গ'লোঁ আৰু এতিয়া ভাতটো খাই লওঁ, তাৰপিছত তালৈ যাব লাগিব। গতিকে কেনেকুৱা লাগিছে জনাওক, লগ পাই আছোঁ। এওঁলোকে আজি গুৰুঘাট বজাব আৰু এয়া মোৰ লগত আহিছে আকাশ, মৌচম আৰু নিপন। গতিকে ব'লকচোন গৈ থাকোঁ। আমি আহি পালোহি য'ত আজি লাই খুটা ভাগ স্থাপন কৰা হ'ব আৰু এই ঠাইভাগতে ৰাস মহোৎসৱো উদযাপন কৰা হ'ব। এয়া সকলোৱে সেৱা কৰিছে যাতে লাই খুটা ভাগ সুন্দৰভাৱে স্থাপন কৰিব পাৰোঁ। ৰাস মহোৎসৱৰ প্ৰথমটি কাৰ্য ইয়াতে শেষ কৰিলোঁ।